পাবজিত আপুনি পচিংকিৰ কথা নিশ্চয় শুনিছে শুনা মানে তাত হয়তো আপুনি প্ৰায়ে নামে কিন্তু আপুনি জানেনে যে পৃথিৱীত আসলি পচিংকি আছে আই মিন ৰিয়েল পচিংকি ৰাতিপুৱা আৰু আবেলি সময়ত সূৰ্যটো ৰঙা কিয় হয় বাৰু এই ভিডিঅ'টোত আপুনি কিছুমান এনেকুৱা কথা জানিব যিবোৰ শুনি মাথো ক'ব অ' মাই গড তো ভিডিঅ'টো শেষলৈকে চাই থাকক ফেক্ট নম্বৰ 9 এই পৃথিৱীত মানুহৰ পপুলেশ্যন যিমান আছে 700 কোটি তাতকৈ 3 গুণতকৈ বেছি পপুলেশ্যন আছে মুৰ্গীৰ মানে 2300 কোটি মুৰ্গী আছে গোটেই পৃথিৱীত 2018 চনৰ এটা সাৰ্ভেৰ মতে ফেক্ট নম্বৰ 8 আপোনালোক সকলোৱে জানে যে প্ৰথম টেলিফোন আৱিষ্কাৰ কৰিছিল গ্ৰাহাম বেলে কিন্তু প্ৰথম মোবাইল ফোন কোনে আনিছিল বাৰু মানে কোনটো কোম্পানীয়ে ইয়াৰ উত্তৰ হ'ল মটৰৱালা কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল ফেক্ট নম্বৰ 7 আপুনিতো ৰাতিপুৱা উঠাৰ বাবে নিজৰ মোবাইল ফোনত সদায় এলাৰ্ম দিয়ে কিন্তু আপুনি জানেনে যে এটা বেলেগ টাইপৰ এলাৰ্ম ক্লক আছে মানে বেলেগতকৈ বেলেগ টাইপৰ যিটোৰ নাম কাৰ্পেট এলাৰ্ম ক্লক আমাৰ এইটো প্ৰায় হয় যে এলাৰ্ম বাজি থাকে আমি অফ কৰি আকৌ শুই যাওঁ কিন্তু এইটো যেটো কাৰ্পেট এলাৰ্ম ক্লক এইটো দেখিবলৈ কিন্তু একদম কাৰ্পেটখনৰ দৰে আৰু এলাৰ্ম তেতিয়ালৈকে বাজিয়ে থাকিব যেতিয়ালৈকে আপুনি তাত গৈ উঠি থিয় নহয় ফেক্ট নম্বৰ 6 পাবজি গেমটোত পচিংকি আছে যেটো আমি সকলোৱে জানো কিন্তু আপুনি জানেনে যে ৰিয়েল লাইফতো এখন পচিংকি আছে কিন্তু আপুনি যেনেদৰে পচিংকিৰ কথা কল্পনা কৰে ৰিয়েল পচিংকিখন তাতকৈ কিন্তু বহুত বেলেগ আৰু এই ঠাইখন ৰাছিয়াত অৱস্থিত যদি আপুনি প্লেনেৰে কেতিয়াবা ৰাছিয়ালৈ যায় তেন্তে পচিংকি পালোহি বুলি জাপ মাৰি ঘৰবোৰত লুট ল'ব নাযাব আকৌ ফেক্ট নম্বৰ 5 সূৰ্যটো ৰাতিপুৱা ৰঙা হয় দুপৰীয়া বগা হয় আকৌ আবেলি ৰঙা হৈ যায় কিন্তু এইটো আচলতে কিয় হয় আপুনিতো জানেই যে পোহৰত 7টা ৰং থাকে সূৰ্যটো যেতিয়া ওপৰলৈ উঠি আহে তেতিয়া গোটেই 7টা ৰং মিলি যায় বাবে আপুনি বগা দেখে কিন্তু পুৱা আৰু আবেলি সূৰ্যৰ লগত আপোনাৰ দূৰত্বটো বাঢ়ি যায় মানে আপুনি য'ত থিয় হৈ থাকে তাৰ পৰা বহু দূৰলৈ গুচি যায় সূৰ্যটো যেতিয়া দূৰত্বটো বাঢ়ি যায় তেতিয়া সেই 7টা ৰং মিলি তাৰ পৰা শেষৰ এই ৰংকেইটা দুৰ্বল হৈ যায় যিটো আপুনি দেখা নোপোৱা হৈ যায় আৰু যিটো ৰঙা ৰং সেইটো সকলোতকৈ মজবুত আৰু সেইটো শেষত থাকে সেয়েহে একেবাৰে শেষত গৈও ৰঙা ৰংটো দেখা যায় গতিকে ৰাতিপুৱা সূৰ্যটো দূৰৈত আৰু আবেলি সূৰ্যটো দূৰৈত হোৱাৰ বাবে আমি সেইটো ৰঙা হেন দেখোঁ ফেক্ট নম্বৰ 4 আপুনি নিশ্চয় জানে যে সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ প্ৰায় 8 মিনিট সময় লাগে কিন্তু আপুনি এটা কথা জানেনে সূৰ্যৰ কেন্দ্ৰৰ পৰা তাৰ পৃষ্ঠভাগলৈ মানে সূৰ্যৰ যিটো মেইন চেণ্টাৰ তাৰ পৰা সূৰ্যৰ উপৰিভাগ মানে পিঠিলৈকে পোহৰটো আহিবলৈ প্ৰায় 1 লাখ বছৰ লাগে আৰু যেতিয়া পোহৰ সূৰ্যৰ পৃষ্ঠভাগলৈ আহে তেতিয়া তাৰ পৰা পৃথিৱীলৈ পোহৰটো আহিবলৈ মাত্ৰ প্ৰায় 8 মিনিট সময় লাগে কি আচৰিত ন ফেক্ট নম্বৰ 3 এটা মেচ মানে জুইশলা বাকচৰ দাম কিমান হ'ব পাৰে বাৰু আমি যদি পৃথিৱীৰ সকলোতকৈ দামী জুইশলা বাকচৰ কথা কওঁ তেন্তে আপুনি শুনি আচৰিত হৈ যাব ইয়াৰ দাম প্ৰায় $6,000 $6,000 মানে 4,20,000 টকা মাত্ৰ তাকো এটা জুইশলা বাকচৰ দাম OMG ফেক্ট নম্বৰ 2 তাৰ আগতে এটা কথা যদি আপুনি এই চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিয়ক কাৰণ যি আছে সকলো ইয়াতেই আছে আৰু কতো নাই ফেক্ট নম্বৰ 2 যদি আমি মোবাইলৰ কথা পাতোঁ তেন্তে সকলোতকৈ বেছি বিক্ৰী হোৱা ফোন কোনটো বাৰু ইতিহাসত মানে কিমান ফোন আছে ন ভিভো অপো আইফোন স্যামসাং চাওমি ইত্যাদি এইবোৰৰ ভিতৰত সকলোতকৈ বেছি বিক্ৰী হোৱা ইতিহাসত নিজৰ স্থান দখল কৰা ফোন কোনটো বাৰু চাওক এইখন লিষ্ট নকিয়া 1100 250 ইউনিট বিক্ৰী হৈছে তাৰপিছতো নকিয়াই তাৰপিছত আইফোন তাৰপিছত নকিয়া মানে আজিলৈকে আটাইতকৈ বেছি বিক্ৰী হোৱা ফোনৰ এইখনেই লিষ্ট ফেক্ট নম্বৰ 1 আপুনি মোবাইলত যেতিয়া কিবা টাইপ কৰে কি আপুনি চাই টাইপ কৰে নে নোচোৱাকৈ টাইপ কৰিব পাৰে বাৰু এইটো পোষ্ট চাওক only 25% of people can type well without looking at their keyboard
মানে কীবৰ্ড নোচোৱাকৈ মাত্ৰ 25% মানুহেহে টাইপ কৰিব পাৰে। তো আপুনি এই 25%ত পৰেনে? কমেণ্ট কৰি নিশ্চয় জনাওক। আজিলৈ ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টোৰ পৰা আপুনি কিবা নতুন শিকিব পালে তো ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং।